স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মই এটা ভিডিঅ' বনাম যে মই কেনেকৈ 85 কেজি ওজনৰ পৰা 65 কেজি ওজন হ'ব পাৰিলোঁ। চ' তাৰ কাৰণে ভাবিলোঁ মই আজি ভিডিঅ'টো বনাওঁ, যিহেতু আজি মই অলপ সময় পালোঁ। মোৰ দুটা ল'ৰা ছোৱালী, এটা ল'ৰা এজনী ছোৱালী, দুইবাৰো মোৰ চিজাৰিন ডেলিভাৰী হৈছিলে। চিজাৰিন ডেলিভাৰীৰ পিছতে মই মানে এনেকুৱা শকত হ'বলৈ ধৰিলোঁ যে মই 85 কেজি ওজন হৈ গ'লোঁ। সেইকাৰণে আজি এই ভিডিঅ'টো কেৱল মহিলাসকলৰ কাৰণে, যিসকল মহিলা চি ছেকশ্যন ডেলিভাৰী হৈছে নাইবা নৰ্মেল ডেলিভাৰী হোৱা মহিলাসকলৰ এই নিয়মকেইটা ব্যৱহাৰ কৰিব পাৰিব। সকলোৱে এই নিয়মকেইটা ব্যৱহাৰ কৰিব পাৰিব, অকল চিজাৰিন ডেলিভাৰী মহিলাবিলাকেই যে নহয়, সকলোৱে ব্যৱহাৰ কৰিব পাৰিব। তাৰ কাৰণে আজি মই মোৰ কি এক্সাৰচাইজ কৰি মই ওজন কমাব পাৰিলোঁ তাকে লৈ দুটামান এক্সাৰচাইজ কৰি ভিডিঅ' কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাব। আৰু মই কি খাই, কি নিয়মত খাই ওজন কমালোঁ তাকে লৈ মই এটা বেলেগ ভিডিঅ' বনাম বুলি ভাবিছোঁ। যদি আজি এই ভিডিঅ'টোত কওঁ বহুত দীঘল হৈ যাব ভিডিঅ'টো, সেইকাৰণে আজি নকওঁ। আৰু মোৰ ৱেইট লছ জাৰ্ণিটো মই কেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ, কি কৰিছিলোঁ, মোৰ দুবাৰ চিজাৰিন ডেলিভাৰী। চ' দুইবাৰো মই প্ৰমাণ পাইছোঁ এই নিয়মকেইটা ব্যৱহাৰ কৰি। তো মই তাকে লৈ এটা বেলেগ ভিডিঅ' বনাম, তো আপোনালোকে চাব। তো আজি ব'লক এক্সাৰচাইজকেইটা চাওঁ। যোৱাৰ আগতে মোৰ নিয়মকেইটা, মোৰ ফৰ্মুলাকেইটা মাত্ৰ এবাৰ কৈ যাওঁ। মই কি নিয়ম মানি শকতৰ পৰা ক্ষীণাইছোঁ। 1 নম্বৰত হৈছে এক্সাৰচাইজ, 2 নম্বৰতে হৈছে গৰম পানী, আৰু 3 নম্বৰত হৈছে মই যি খাওঁ 35 বাৰ চোবাই খাওঁ। ইয়াকে লৈ মই এটা ভিডিঅ' বনাই আছোঁ। কেইদিনমানৰ পিছত পাই যাব আপোনালোকে ভিডিঅ'টো। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহোঁ, নমস্কাৰ।